সিও তুলিছে অলপ। আৰু এইফালে মোৰ লগত আছে এতিয়া VT, আৰু VT অলপ খালী চাইছোঁ আজি। মন্দিত আছে অয়ন আজি, আৰু এইফালে পাৱাৰ কিট, লুইচ, ভাৰ্গৱাদিত্য। হয় হয়, আজি গাইজ VT অলপ টপ স্পীডকে চেক কৰোঁ। 4 নম্বৰ গিয়াৰ। অ'কে গাইজ, গুড ইভিনিং। আৰু এতিয়া মানে ইভিনিং ৰাইড এটা কৰোঁ বুলি ওলাই আহিছোঁ, আৰু মোৰ লগত আজি আছে VT। তো এইখনকে অলপ ফালাফালি কৰিম। আৰু আজি মানে এইটো ব্লগ মানে কথা কম হ'ব, অকল ফালাফালি হ'ব। কি কৈছা? ব'লা ব'লা। আৰু গাইজ মানে চব আহি গ'ল। আজি মানে জেং হ'ব ৰাইডটো। গাইজ মানে তোমালোকক মই বস্তু এটা দেখাম দেই। অলপ আগত মানে আমাৰ আগত দুজন ব্ৰ'য়ে পূৰা NSত আহি আছিলে, আৰু আমাক অভাৰটেক মাৰি আহিছে। তাৰপৰা আমাক দেখি গেংটো দেখি ৰখিলে, হেলমেট এজনো নাই। তাৰপৰা এতিয়া আমাৰ লগত পূৰা বিট মাৰি মাৰি গৈ আছে। মানে এইটো ৰিকুৱেষ্ট কৰিম তোমাক ব্ৰ', যদি ভিডিঅ'টো চাই আছা ফ'ল' কমে, হেলমেটটো পিন্ধিবা। আৰু তুমি যিটো পিকআপত আছা ন, যদি ইনকেছ এক্সিডেণ্ট হয় ন, অৱস্থা বেয়া হৈ যাব। মানে সেইবাবে কওঁ তোমালোকক হেলমেট পিন্ধিবা প্ৰতিটো ৰাইডত। চব জছত আছে, এতিয়া দেখা পাইছা পূৰা ফালাফালিকৈ গৈ আছে। তো গাইজ মানে ইহঁতৰ কথা কৈছিলে, এইকেইটা আগত গৈ আছে দেখা পাইছানে, পূৰা মানে চাপৰি লিখীয়া চলাই আছে। আৰু আগত আহি পিনি গাইজ তোমালোকে চাবা দেই, এতিয়া আমি এয়া ওচৰলৈ যাম নহয়, ই লিংলাং কৰিব লাগি যাব মানে পূৰা আগত। এয়া দেখা পালা, তেহেঁতি আমাক আগত যাব দিছে, কেমেৰা দেখা পাই, একো নাই। ঠিক আছে, সেইটো এতিয়া লাষ্ট টাইম যিহেতু অলপ মানে বাইকখন চলাচলি কৰিছোঁ, আৰু এইটো টাইমত মানে ৰাইড কৰি এনেও অলপ ভাল লাগে। মানে যিহেতু ৰ'দটো পূৰা ডাউন হৈ যায়তো। তো গাইজ মানে ফালাফালি কৰিলে অলপ কথাটো নোলায়, সেইটো তোমালোকে জানাই। আৰু আজি গাইজ VT অলপ টপ স্পীডকে চেক কৰোঁ। 4 নম্বৰ গিয়াৰ, 112। অলপ বেয়া আছে ৰাস্তাটো, সেইটো কাৰণে ইমান ফালিব পৰা নাই। পিছ পৰি গ'ল ন, এইডোখৰ অলপ ফালিব লাগিব। ৰ'দ পূৰা জোচত আছে। ৰাস্তা বেয়া গাইজ, এয়া ৰিক্স নলওঁ। তো এইফালে চোৱা, পূৰা বেলি ডুবু ডুবু হৈছে। এইটো ভিউ কি ধুনীয়া লাগে ন। এইবোৰ ৰাস্তা অলপ বেয়া, গম পাই ন, তো অলপ ফালাফালি কৰিব ৰিক্সি হয়। ৰখি আছে দেখোন। তো গাইজ তোমালোকে নিশ্চয় গম পাইছা ইয়াৰ আগৰ ভিডিঅ'টো যোনটো দেখা পালা। মই মানে একেদিনাই দুটা ভিডিঅ' বনাই আছোঁ। আগৰ পাৰ্ট 1ত আমি গ'লোঁ NHPC, আৰু এতিয়া এইফালে গোটেইকেইজন লগৰী আছে। এই লগৰকেইজনে মানে ফালাফালি অলপ কৰি আছোঁ। আৰু এইফালে মোৰ লগত আছে এতিয়া VT, আৰু VT অলপ ফালি চাইছোঁ আজি। এই ব্ৰ' ভাগৰ নামটো মই তোমাৰ সুমন বুলিহে জানো, সুমনে ন? আচ্ছা, এয়া ইয়াৰ বাইকখনে এতিয়া অলপ ফালা মেলা কৰি আছোঁ। আৰু এইফালে আমাৰ 390ত আছে অয়ন আজি,
আৰু তাৰপৰা এইফালে আছিলে ব্ৰ'জন হৈ পিনে আছে অলপ মানে পেচাপ কৰি আছে। এইফালে পাৱাৰ কিট, লুইচ, ভাৰ্গৱ আদিত্য, হয় হয়। তাৰপৰা এনেকৈ গোটেইখিনি আছে আৰু এতিয়া ফালাফালি হ'ব। জোচত আগত ফালাফালিকৈ গ'ল এতিয়া। আৰু ইয়াত হুইলি দুটামান মাৰিছিলে লুইছে, কিন্তু মই সেইটো সময়ত কেমেৰা অফ আছিলে, ত' তাক কম আগত যদি মাৰে দেখাম। ব্ৰ পুৰা জোচত আহি গ'ল মানে। এতিয়া মানে গাইজ বগীবিলত পুৰা ভিৰ আছেতো, তো বেছি ফালাফালি নাই কৰা। গৈ আছে চলিয়া ইয়াত অলপ ষ্টান কৰিলে গাইজ বগীবিল ব্ৰিজৰ ওপৰত লুইচ এটি। তাৰপৰা ইয়াত হয় হয় তো গাইজ গৈ থাকোঁ। ইয়াও মাৰিব নেকি? সিও তুলিছে অলপ। সেইটোৱেই, এতিয়াও আমি ফচিম। যাওঁ ইয়াৰ পৰা, ওলাওঁ ব'লা। তেতিয়া আকৌ ঘূৰি আহিছে নেকি? মজা তো গাইজ তোমালোকে দেখাক দেখি এনেকৈ ট্ৰাই নকৰিবা। ইহঁতৰ এক্সপিৰিয়েঞ্চ আছে, সদায় ট্ৰাই কৰি থাকে, তো সেইকাৰণে কৰিছে। তো গাইজ সেয়া দেখা পালা নহয়, ইভিনিং ৰাইডত ওলাইছিলোঁ আৰু এনেই। তাৰপিছতে লুইচ এটি অলপ হুইলি চুইলি মাৰিলে, ষ্টপি হুইলি। গোপৰতে ভিডিঅ' কৰিলোঁ, কিমান কেপচাৰ কৰিলে সেইটো মই নাজানিম, মই তোমালোকক দেখাবলৈ চেষ্টা কৰিম। তো গাইজ আজি ভিডিঅ'টো ইমানেই আছিল। যদি চাই ভাল পালা লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবা। তো এতিয়া ঘৰলৈ গৈ অপিলেন দাদা, বাই বাই গাইজ।